বহু প্ৰত্যাশিত এখন ছবি অতনু ভূঞাৰ পৰিচালিত ছবিখনৰ বাবে বহু চৰ্চা চলিলে সমালোচনা চলিলে আজি বিশেষ দৰ্শনী উপভোগ কৰিলে কি ক'ব পাৰে এই এটা খুব সুন্দৰ ছবি হৈছে এইখন আৰু পুৰা ছ'চিয়েল ছিষ্টেম আৰু আইডিঅ'লজি প্ৰতিফলিত হৈছে আৰু ইয়াতে প্ৰত্যেকখন স্ক্ৰীন প্লে খুব ধুনীয়া হৈছে আৰু ইয়াতে ইম'শ্যনছ চেণ্টিমেণ্টছ ফ্ৰাষ্ট্ৰেশ্যন গোটেইখিনি খুব সুন্দৰকৈ হৈছে আৰু ছ'চাইটিখনৰ যিটো এটা ছিষ্টেম ডিফাৰেণ্ট পাৰ্টিজৰ আইডিঅ'লজিৰ লগত আৰু সেই তাতে থকা মানুহখিনিৰ যিখিনি ফ্ৰাষ্ট্ৰেশ্যন বা যিখিনি যেনেকৈ যেতিয়া ইয়াতে দেখাইছে যে চৰকাৰ চেঞ্জ হ'লে যিখিনি মানুহৰ উৎসাহ বা এটা বেলেগ হেৰি হ'লে যিটো মানুহৰ হেৰিখিনি ইমান সুন্দৰভাৱে ওলাইছে আৰু ইয়াতে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী যিখিনি এক্টিং কৰিছে খুব সুন্দৰ হৈছে আৰু এইখন ছবি সকলোৱে চাব লাগে কাৰণ প্ৰত্যেক মানুহৰ লগত প্ৰত্যেক ইণ্ডিভিজুৱেলৰ লগত এইখন সুন্দৰকৈ ৰিলেট হৈ আহিছে এখন খুব সুন্দৰ অতনু ভূঞাই নিৰ্মাণ কৰিছে কি ক'লা একচুৱেলি ইয়াতে এইখন মই তাকে দেখিছোঁ এইখন পলিটিকেল অসম আৰক্ষী গোটেই খুব সুন্দৰকৈ এটা হেৰিটো দেখাইছে আৰু অসম আৰক্ষীৰ যিটো যেতিয়া মই যেনেকৈ কৈছোঁ যে আইডিঅ'লজিখিনি ৰিফ্লেক্ট কৰিছে যে তেখেতসকলৰ ফ্ৰাষ্ট্ৰেশ্যন তেখেতসকলৰ হেৰিটো খুব সুন্দৰকৈ ধুনীয়াকৈ কৰিছে যে ইয়াতে দেখাইছে যে এটা ছিষ্টেমৰ লগত কেনেকৈ ডমিনেটো হৈ থাকে আৰু কেনেকৈ সুন্দৰকৈ ছিষ্টেম চেঞ্জ হ'লে কেনেকৈ উঠিও আহে এখন খুব সুন্দৰ হেৰি হৈছে আশা কৰিছোঁ এখন চবেই চাব লাগে আৰু খুব সুন্দৰ মুভি স্ক্ৰীন প্লে আৰু যিখিনি মোশ্যন গ্ৰাফিক্স আৰু কেমেৰা সাংঘাতিক ধুনীয়া হৈছে আৰু যেনেকৈ গোটেই চিনখিনি হেৰিখিনি হৈছে যেতিয়া ধুবুৰীৰ বিয়া চিনটোৱে হওক বা এজন পুলিচ অফিচাৰৰ ঘৰ হওক বা হেৰিখিনি সাংঘাতিক পিকচাৰ পাৰফেক্ট বুলি ক'ব পাৰি এখন দেখুওৱা হৈছে আপুনি যিহেতু যথেষ্টখিনি আপুনি অভিজ্ঞ বা আপুনি লগতে থাকে গতিকে এই যিটো পলিটিকেল এটা দেখুওৱা হৈছে এইটো কি ভাবে এইটো এনেকুৱাই নে বাৰু মই ইয়াতে কৈছোঁ যে ছিষ্টেম আৰু আইডিঅ'লজি প্ৰতিফলিত হৈছে আৰু যেতিয়া আইডিঅ'লজিয়ে ছ'চাইটিৰ এগেইনষ্টে কাম কৰে মানুহৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি দেখাইছে যেতিয়া আইডিঅ'লজিটো চেঞ্জ হয় তেতিয়া সেই একেখিনি মানুহে সুন্দৰকৈ কেনেকৈ ছিষ্টেমটো লৈ যাব পাৰে এটা খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে